গুড মৰ্নিং বহা বহিটা দেখা পাই দেখোন তনার মুখর রঙে বদলি গেলা তেলচুরা এই বহিটা বিলে দেচোন কি হরিব নাল্লা তনা লাজ পোৱা নাই লকডাউনত চবে ঘৰত বহি বহি গাধা হৈ গৈছ ঐ সাগৰিকা তুমি কিমান নম্বৰ পাইছ কি হল নককে কিমান নম্বৰ পাইছ স্যার 45 লাজ লাগা নাই এখৰ ভিতৰত মাত্ৰ 45 পাইছ পঢ়া পাতি কৰবে অলপ ঘৰত আৰু সিৰিয়েল চাওঁতে অলপ কমবা বিমলা তুমি কিমান পাইছ স্যার 50 পাইছো মোবাইলত গুৰুত্ব নিদি যদি পঢ়াত অলপ বেছিকে গুৰুত্ব দিলে হয় তেইতে দুটামান নম্বৰ বেছিকে পালা হয় বহা এটা দিও লংকে তুমি কিমান নম্বৰ পাইছ স্যার মই 82 পাইছো 82 তুমিতো ইমান কম নম্বৰ পাব নাংগিছিল এবাৰ কিয় ইমান কম নম্বৰ পালা স্যার পরীক্ষার দিন আমার হাগা হয়েছিল উত্তর লেখাতকে কন্ট্রোল করাতে বেশি গুরুত্ব দিয়েছিল স্যার ও ইটা হে বুঝি পালু পরীক্ষার দিনা গন্ধে চকলেটটো তই হে বিলি আসলি হেই হাঁহি নহয় ইটো প্ৰব্লেম তনাৰা বাবাৰে তেলচুৰা তুমি কিমান নম্বৰ পাইছ কৈ দেচোন চবকে কি হ'ল বাপা কিমান পাইছ নককে স্যার 0 পাইছো জবাৰ দিও তুমি 75 পাইছলা এবাৰ কি 0 পাইছ স্যার এবার মই পরীক্ষাত একলাই বইবা লাগা হইছি জবাৰ লংকাৰ লগত পইছিলো তোমাৰ দেউতাৰ নাম্বাৰটো আছে মোক তোমাৰ দেউতাৰ লগত মোৰ অলপ কথা পাতিব লগা আছে তেলচুৰা দেউতাৰ নাম্বাৰটো দে তাড়াতাড়ি স্যার আমার দেউতার মোবাইলটো বেয়া আইছি ও হয় নেকি তেনেহলে তোমাৰ ঘৰৰ এড্ৰেছটো দিয়া ঘৰত যাই হলিও তোমাৰ দেউতাৰ লগত আলোচনা কৰিম মই স্যারে তার মানে মোক মার খুয়ে হেরব দেউতাই যদি 0 পাওয়া বলে গম পায় মোর পিঠির চাল এৰি দিব কি হ'ল হা কি ভাবি আছ স্যার ঘৰত এটা বেয়া মোবাইল আছে হিতু মোবাইলত মাঝে মাঝে ফোন লাগে হিতু নাম্বার দিলি হ'ব না দে দে সেইটো নম্বৰ দে 600393 তন্দে যাই থাকচোন মোৰ অলপমান নন্দৰ লগত কাম আছে ও তেলচুৰা আজি গধূলি নেথাৰামৰ দোকানত কি খুৱাবি আমাক আৰে মই তন্দক কিয় খুৱামে খাৱাৰ কথা কিতান কলো মই ও হয় নেকি তই যি পৰীক্ষাত 0 পাইছা আমি ঐ স্কুলৰ কথা স্কুলতে থাকবা দি আমাৰ ঘৰত ইগলাখান কথা নুলবি কিন্তু গধলা নেথাৰামৰ দোকানত এবি চিপছ আৰু চানা ভাজা খুৱাম যা তন্দে ইতান যা মই নন্দক লগ ধৰো দে হ'ব দে হলকানে এবি কিন্তু দোকানত ও ৰখাচোন ৰখা ও ৰবা তোমাৰ স্কুল আজি সোনকালে ছুটি দিলাক না কি হা ও খুৰা আজি হাফ ক্লাস হইছি অ হয় নেকি পিছে আমাৰ তেলচুৰা আজি তোমাৰ লগত আহা নাই নেকি ও খুৰা তেলচুৰা আমাৰ লগতে আছিল কিন্তু হি তা নন্দহঁতৰ ঘৰত আছে তাৰ বলে নন্দত তাত কিবা কাম আছে এই মাত্ৰ সোমাইছি নন্দত অ হয় নেকি দিয়াতে তোমাৰ যাই থাকা ইটা অ ঠিক আছে আমি যাও দক খুৰা অ য নন্দ তই মোক ইখিনতি হেল্প করবাই লাগবো তই আমার একমাত্র দোষ তই মোক নুহুদাকে ইটো কাম কিয় করলি ইগলা ক্ষেত্ৰত মই তো সহায় করবা নৰো দে
প্লিজ নন্দ ইবাৰৰ কাৰণে হেল্প কৰি দি না নেক্সট টাইম মই এনেকুৱা ভুল নকৰো প্লিজ নন্দ প্লিজ ঐ তন্দে এইগিলা কি বকি আছা মোৰ মাথাত একোই সোমোৱা নাই মোক অলপ বুজাই কবি না এ চন্দন মাষ্টৰে ইয়াক তাৰ বাইফাকৰ নাম্বাৰটো সুধিছিলে ই বেটা মোৰ নাম্বাৰটো দিছি মাষ্টৰক ইটা মাষ্টৰে ফোন মাৰলি মই আৰু বাইফাক বুলি ক'ব লাগে বোলে মই এইগিলা 2 নম্বৰী কাম কৰিব নোৱাৰো দে ভাই তই কি খাতাৰনাক বস্তুৱে কেতিয়াবা ক'ৰবাত মস্ত ডাঙৰ জঁট লুকাই ফেলবি অ উমেশ তই নন্দক বুজয়ে মাত্ৰ একবাৰৰ কাৰণে ছাৰৰ ফোনটো ৰিচিভ কৰবা দি না ছাৰৰ লগত মাত্ৰ দুটামানহে কথা পাতবা লাগে এনেও ছাৰে আমাৰ দেউতাক চিনি নাপে নাই নাই তই মোক সুধি নাম্বাৰ দিছিলি নেকি মই একো হেল্প কৰিব নোৱাৰো তোক হৈ তেলচুৰা তইতো বিৰাট ডাঙৰ ভুল কাম কৰছা মই যদি নন্দ জেগাত হলো হয় ময়ো তোক হেল্প নকৰলো হয় উল্টাকে যায় ঘৰত যা কমপ্লেইনে দি আহিলো হয় অ তন্দে তাৰ মানে মোক অলপো হেল্প নকৰা নকৰো হেল্প দে ঠিকে আছে দে তে তই যি সিদিনা গাম্বুৰাজ জীয়াকৰ লগত পাৰ্কত বহি আছিলি সিটো কথা তাৰ মানে গাঁৱত প্ৰচাৰ কৰবা লাগব আৰু উমেশ তোক সিদিনা ৰতনহঁতৰ বস্তিত যোৱা কালি থকা দেখা পাইছিলো তোৰ কথাটো ঘৰত ক'বা লাগব তেলচুৰা তই এইগিলা কৰ কি কথা কয় তোৰ লগত আমি ধেমালিহে কৰি আছিলো আমি তো হেল্প কৰিম দে হয় না উমেশ নিশ্চয় হেল্প কৰিম বাইপেক কিয়া মায়াকৰো এক্টিং কৰিম তই টেনশ্যন ল'বাই নালাগে দে হ'ব দে ছাৰে ফোন কৰিলি তন্দে দুও কিবাকে মেনেজ কৰবি মই এতিয়া যাওঁ পাৰবি না তন্দে মেনেজ কৰবা যা যা তই একো টেনশ্যন ল'ব নালাগে আমি চব মেনেজ কৰিম যা ঐ ৰা 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 ঐ নন্দ হাততে কিয় গেছলি তই হাও মই নন্দথিত যাওঁ বুলি দেউতাই আৰু কিনকে গম পালাকে মস্ত টান হাগা লাগছিলে সেইকাৰণে নন্দথে থাকবা গেছলো ৰাতিপুৱাৰ পৰা পেটটো কেম্বা লাগি আছিল পেট বেয়া নহয় কি হ'ব দুনিয়াত দোকানৰ বস্তু মাখা খাই মৰা উঠ ইখেন দুহুন তেলচুৰা হাতৰ গাঁও ৰাস্তাত কাবাক লাগ পালি তাৰ এড্ৰেছটো লৈ ল'ব পাৰিলি সহজ হলা হয় কোনো নাহে দেখোন ৰাস্তাত তাৰ বাপেকক ফোন এটা মাৰিছ হে নন্দ কেতিয়াবা আমাক তেল চুৰাই মস্ত ডাঙৰ বিপদত ফেলে মাৰবয়ে তাৰ কিবা এটা ব্যৱস্থা কৰিব লাগিছিল তাৰ দিনক দিনে বদমাছি বাঢ়ি যাব ধৰিছে তাক আজি এটা ভাল শিক্ষা দিব লাগিব হেল্ল' আপুনি তেলচুৰা দেউতাক হয় না মই স্কুলৰ পৰা ফোন কৰিছিলো উমেশ চন্দন মাষ্টৰে ফোন মাৰিছিয়ে তেলচুৰাক আজি এটা ভাল শিক্ষা দিব লাগিব ছাৰ মই তেলচুৰাৰ দেউতাকে কৈ আছো দিয়ক মই আপোনালোকৰ গাঁৱতে আছো আপোনাৰ লগত অলপ কথা আছিলে মই আপোনালোকৰ ঘৰটো চিনিব পৰা নাই আমাৰ ঘৰত আহিবা খুজিছি আপুনি এটা কাম কৰক কাবাক সোধকচো নন্দৰ ঘৰ কোনটো বুলি আপোনাক দেখাই দিব দিয়ক মোক এই এলেকাৰ মানুহ চবে চিনি পায় ৰাস্তাত এটা মানুহ নাই আপোনাৰ নামটো জানো যাতে আপোনাৰ ঘৰটো ল'ব পাৰিম দিয়ক আপুনি ঘৰতে আছে না ঘৰতে আছো দিয়ক আপুনি আহি থাকক ঐ চন্দন মাষ্টৰ কাৰো ঘৰত কিয় মাতলি ঘৰত নাই বুলি ক'লি লেঠাই চেচাইছিল এতিয়া কিন্তু মস্ত ডাঙৰ হাংগামা লাগব আন পাছো দেই থেই তই ইটাক লাগি আকৌ বুজিয়ে পোৱা নাই তেলচুৰাৰ পিঠি কুয়া হৈ যাব তই মাত্ৰ মই কোৱাৰ দৰে কাম কৰি যা ৰ'বচোন ৰ'ব আপোনাক এটা কথা সুধো ৰ'ব নন্দহঁতৰ ঘৰটো আপুনি চিনি পায় নেকি নন্দ মানে তেলচুৰাৰ বাইপেক নন্দ তেলচুৰাৰ বাইপেক নন্দ চিনি নাপায় নেকি আপুনি মই তেলচুৰাই পঢ়া স্কুলখনৰ মাষ্টৰ বাইপেকৰ লগত অলপ কথা আছিলে মোৰ মই নন্দক চিনি পাওঁ কিন্তু তেলচুৰাৰ বাইপেক নন্দকহে চিনি নাপাওঁ আপুনি যদি নন্দঠেত যাবা খুজিছি এই টিঙৰ বেৰাখন দেখা পাইছি না সেইটোৱে নন্দঠেৰ ঘৰ বহুত বহুত ধন্যবাদ দিয়ক এইমাত্ৰ তেলচুৰাই দেউতাকে মোক ফোন কৰিছিলে তেখেতে ঠিকে কৈছিল এই অঞ্চলৰ চব মানুহে তেখেতক চিনি পায় মই যাওঁ দিয়ক এতিয়া
তেল চোৰাৰ বাইপাক নন্দ আৰু মাষ্টৰৰ লগত তেল চোৰাৰ বাইপাক হৈ পেলাই কোনে কথা পাতিলাক কি কেছ ও এইটো তেল চোৰাৰ ঘৰ হয় না হয় আপুনি তেল চোৰাৰ স্কুলৰ পৰা আহিছে নেকি হে অলপ আগতে মই ফোন কৰিছিলো আপোনাক ছাৰ আহক পিছে ছাৰ কিবা সকাম আপোনালোকৰ তেল চোৰাই আজি অসমত শূন্য বাচিহে অসমত থাকি যদি ভালকে অসমীয়া ভাষাটো নাজানে তেনেহ'লে অসমখন কেনেকে উন্নতি কৰিব হয় নেকি তেতিয়াহ'লে ছাৰ তাক ইংলিছ মিডিয়ামতে নাম লগাই দিওঁ নেকি ঠিকে আছে যদি ইংলিছ মিডিয়ামত দে অতি সোনকালে হাতলৈ যাব পাৰিব তেতিয়াহ'লে ছাৰ কি কৰা ভাল হ'ব ৰ'ব তেল চোৰা ঘৰত কোনে পঢ়েনো ছাৰ মোৰতো ইমান পঢ়া শুনা নাই আমাৰ মায়াকে পঢ়ে তেনেহ'লে আপোনাৰ লগত কথা পাতি লাভ নাই মায়াকক মাতকচোন তেল চোৰাৰ মায়াক ছাৰ আহিছি হা অলপ মাত দি আছো কোনে আছে হে আপনি মানে ডিপ্ৰে হে বেবেলাক না ঘুমাইছিলো মাত্ৰ কোনে হে ৰে আমাৰ তেল চোৰাৰ স্কুলৰ মাষ্টৰ ছাৰ নমস্কাৰ নমস্কাৰ ছাৰ বিহু খাবা আছে নেকি আমাৰ তাকে পিঠা লাৰা একো নাই চব চেচ হৈছে থৈ বিহু খাবা নাই তেল চোৰাই বোৰে অসমীয়াত শূন্য পাইছি কি পঢ়িছ তুমি অসমীয়া আপোনাৰ চলে ভালকে নপঢ়ে মই কি কৰো আপনিতো একদিনো নপঢ়ে টিউচন এটাও লগাই নেদে কথা ভালকে কবি টিউচন দিবা মোৰ পইচা আছে নেকি তই মায়েৰথেৰ ঘৰৰ পৰা পইচা আনছা ঘুচান নাকৰ বাৰান্দা উঠেৰি চুলি পাক মাৰি ছিগি দিম মাৰকচোন মাৰক মই কি চাই থাকিম বুলি ভাবিছে নেকি কাণৰ লটি গৰম কৰি দিম ময়ো তোকত দেৱে বকচোন মাৰকচোন মাৰক নাম ৰাখে মাৰা দোকানত বৰা আপোনাৰ কিবা আছে না হেৰি কাজিয়া কে কৰছি কাজিয়া কৰিলে চব সমস্যাৰ সমাধান নহয়তো তেল চোৰা ক'ত আছে মাতকচোন মই কি জানো দিনটো তললৈ হৈ থাকে বাইপাকৰ দৰে হেৰি তেল চোৰাক মাতিয়ে নহে মোক তই ক'ত ঘূৰি ফুৰা দেখিছা মায়া কৈছা চলি চম্লাবা শিকবি তাক লৈ আনো তোকো দি আছো আজি ছাৰ মই এখন ঘৰত বিয়া হ'ব লগা আপি নাছলো মাজৰ মানুহগিলাই এতে বিয়া দি মোক ধ্বংস কৰি দিলে হেৰি এইগিলা ভাবি একো লাভ নাই কপালত যি লেখাই আছে সেইটোৱে হ'ব মই আজিকালি আপিয়ে বিচাৰিব নাই ছাৰ আপোনাৰ চাকৰিটো ৰেগুলাৰ হৈছে না মোৰ ভণ্টি এটা আছে কিমান মান বয়স হৈছে বনেৰেৰ ছাৰ 39 মান হ'ব আমাৰো খুৰা এজন আছে ৰ'ব তাৰ লগত দেখিজনী ভালকে মিলিব ছাৰ আনছো এক হাও কোনে এইটো দেউতা কোনে এইটো চকুত টিপ মাৰি আছে দেখোন তই মাৰেক চিন নাপা ছাৰ আগত নাটক কৰিব আহিছা হেৰি আপোনাকো চিন নাপাব কেতিয়াবা মাৰেক চিন নাপা মাই এনে তামচা কৰিছিলো তই ইমান জোৰে কিয় মাৰছা তামচা মাষ্টৰ আগত তামচা কৰা তই লাজ নাপা তই মাষ্টৰ আগত তামচা কৰিবা আজি অসমত কিমান পাইছা তই নককে মাইৰে কিমান পাইছ মাই শূন্য পাইছো হেৰি অসমত শূন্য পাইছে বোলে তই শূন্য পাইছা তোক হেৰ কাৰণে স্কুলত পঠাইছিলো হেৰ কাৰণে পঠাইছিলো তোক স্কুলত হেৰ কাৰণে পঠাইছিলো কেনে লাগছি মোৰ এতিয়া আৰু মাৰক আমাৰ লাচন মান নকৰি দিছি তাকলে ফাটে ডক্টৰ বাছাই পাছি আজি ভাল শিক্ষা হেৰি নামাৰব হৈছিলো তোক মাৰলি ভাল হ'ব নেকি তাক বুজাবই লাগে আমি নামৰিম কওকচোন আপুনি অসমত কম নম্বৰ পাইছে গণিতত কম নম্বৰ পালে হলা হয় তাই বেৰে পৰে মোৰ সন্মান খেদে দিলি অসমত কম নম্বৰ পাইছে পঢ়বি না যাবা ভালকে পঢ়বি না খাবি ছাৰক ক ভালকে পঢ়িম বুলি নকয় কিয় ছাৰক ভালকে পঢ়িম বুলি ক বাচ্চা চান্স পাই কেনে মোক ডগৰি মাছা তন্দক মই দি আছো শিক্ষা নকয় কিয় আজি পৰা পঢ়িম বুলি ক ছাৰক হেৰি হ'ব দে কিমান মাৰে নামাৰব আৰু ছাৰ আপুনি মনে মনে থাকক আপোনাৰ চলি নেকি আমাৰ চলি আমি যি কৰো আমাৰ ইচ্ছা আপুনি খালি কি মনে মনে থাকক তন্দক মই মা দেউতা বনাই ভুল কৰিছিলো দিছো তন্দক শিক্ষা হেৰি কি কৈ গেলে সি মাইৰত জালাত তাৰ মুখেদি কি হলছি পাত্তাই নহয় সি আৰু ভালকে পঢ়ব যাওক জিৰো নাপায় দিয়ক ঠিকে আছে দিয়ক মাতৰ বেছি নকৰব ভালকে পঢ়বা দিব মই যাওঁ দিয়ক এতিয়া দিয়ক নন্দ তেল চোৰা আজি জুতি পাই গেছি